গাড়ীত তেল ভৰাওঁতে সাৱধান হওক। তেলৰ সলনি আপোনাৰ গাড়ীত সোমাব পাৰে পানী। ভেজাল তেল বিক্ৰী কৰি গ্ৰাহকৰ ওপৰত চলাইছে লুণ্ঠন একাংশ পেট্ৰল পাম্পে। এই দৃশ্যলৈ ভালদৰে লক্ষ্য কৰক। এয়া লখিমপুৰ চহৰৰ এভাৰেডি পেট্ৰল পাম্পৰ দৃশ্য। হাতত পেট্ৰল ভৰ্তি বটল লৈ একাংশ চালকে ভিৰ কৰিছে এই পেট্ৰল পাম্পত। লখিমপুৰ চহৰৰ এই এভাৰেডি পেট্ৰল পাম্পত এইবাৰ তেলৰ লগত ওলাইছে পানী। এভাৰেডি পেট্ৰল পাম্পত তেল ভৰোৱাৰ পিছত অচল হৈ পৰিছে সকলো যান বাহন। সৰু বৰ সকলো গাড়ীৰ জাম লাগিছে এভাৰেডি পেট্ৰল পাম্পত। লখিমপুৰ চহৰৰ মাজমজিয়াত থকা এভাৰেডি পেট্ৰল পাম্পৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও উত্থাপিত হৈছিল বহু অভিযোগ। ২ নম্বৰী তেল দিয়া, তেল কমাই দিয়া, গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ প্ৰায় উত্থাপিত হয় এই তেল ডিপুটোৰ বিৰুদ্ধে। ইয়াৰ পূৰ্বে লখিমপুৰ জিলা প্ৰশাসনে চিল কৰিছিল এই এভাৰেডি পেট্ৰল পাম্পটো। লখিমপুৰৰ পৰা ৰাতুল নেওগৰ ৰিপৰ্ট কাৰেণ্ট ট্ৰেন আছাম। গাড়ীত তেল ভৰাওঁতে সাৱধান হওক। তেলৰ সলনি আপোনাৰ গাড়ীত সোমাব পাৰে পানী। ভেজাল তেল বিক্ৰী কৰি গ্ৰাহকৰ ওপৰত চলাইছে লুণ্ঠন একাংশ পেট্ৰল পাম্পে। এই দৃশ্যলৈ ভালদৰে লক্ষ্য কৰক। এয়া লখিমপুৰ চহৰৰ এভাৰেডি পেট্ৰল পাম্পৰ দৃশ্য। হাতত পেট্ৰল ভৰ্তি বটল লৈ একাংশ চালকে ভিৰ কৰিছে এই পেট্ৰল পাম্পত। লখিমপুৰ চহৰৰ এই এভাৰেডি পেট্ৰল পাম্পত এইবাৰ তেলৰ লগত ওলাইছে পানী। এভাৰেডি পেট্ৰল পাম্পত তেল ভৰোৱাৰ পিছত অচল হৈ পৰিছে সকলো যান বাহন। সৰু বৰ সকলো গাড়ীৰ জাম লাগিছে এভাৰেডি পেট্ৰল পাম্পত। লখিমপুৰ চহৰৰ মাজমজিয়াত থকা এভাৰেডি পেট্ৰল পাম্পৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও উত্থাপিত হৈছিল বহু অভিযোগ। ২ নম্বৰী তেল দিয়া, তেল কমাই দিয়া, গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ প্ৰায় উত্থাপিত হয় এই তেল ডিপুটোৰ বিৰুদ্ধে। ইয়াৰ পূৰ্বে লখিমপুৰ জিলা প্ৰশাসনে চিল কৰিছিল এই এভাৰেডি পেট্ৰল পাম্পটো। লখিমপুৰৰ পৰা ৰাতুল নেওগৰ ৰিপৰ্ট কাৰেণ্ট ট্ৰেন আছাম।